আজি আমি চাওঁ সংখ্যা ৰেখাত √3 অৱস্থান। এটো √3 অৱস্থান কেনেকৈ মই আগতে এডাল আঁকি লৈছো সংখ্যা ৰেখা দুইফালে কাঁড় চিন আছে। এডাল হল সংখ্যা ৰেখা। আমি ইয়াৰ পৰা ইয়ালৈ সমান সমান অন্তৰালত লৈছো। মই ইয়াত স্কেল দি ধুনীয়াকৈ 2 সেন্টিমিটাৰত 1 বুলি ধৰিলো। আমি 3 কো ধৰিব পাৰো, 4 নিজৰ ইচ্ছা কথা। 1 সেন্টিমিটাৰ ললে বহুত সৰু হৈ যায়, গতিকে ইয়াৰ পৰা ইয়ালৈ মন কৰা 2 সেন্টিমিটাৰ আছে। আমি স্কেল লওঁতে সদায় এনেকৈ সাৱধানে ল'ব লাগে, একদম লম্বভাৱে চাব লাগে। ইয়াৰ পৰা এই বিন্দুটো ধৰা তেনেকৈ 2 1 একক। এফালে ইয়ালৈকে 1, আমি এডোখৰ ললো 2 সেন্টিমিটাৰ এনেকৈ আছে, তাৰ মানে 1 একক হৈ গ'ল। এটো লম্বভাৱে বুলি ক'লে আমি এই আঁচডাল এনেকৈ ইয়াত যেটো আঁচ থাকে স্কেলৰ যেটো আঁচ এনেকৈ মিলি গ'লে মানে এটো যদি আমি এনেকৈ মিলাই লওঁ তেতিয়াহলে এটো লম্ব হৈ যায়। ইয়ালৈকে এনেকৈ এটো লম্ব হৈছে। তাৰ পিছত পুনৰ ইয়াত এটা লম্ব আঁকিছো, ইয়ালৈকে হৈ গ'ল 1। আকৌ ইয়াতো এনেকৈ এই আঁচডাল এডাল আঁকি ললো, এটো জয়েন কৰি দিলো, OB জয়েন কৰি দিলো। তাৰ পিছত আমি ইয়াতো আকৌ এনেকৈ লৈ পুনৰ এনেকৈ মিলাই লৈ আকৌ ইয়াৰ পৰা ইয়ালৈ মন কৰিছা নহয় 1 2 ইয়ালৈকে 1 একক আকৌ বহাই ললো। তো এইটো আছিলে আমাৰ স্কেলৰ পেন্সিলৰ কাম। এইখিনি কৰাৰ পিছত এতিয়া আমি এই ত্ৰিভুজটো আমি ৰুটটো কেনেকৈ পাওঁ আমি শিকিছিলো। তো এইটো উলিওৱাৰ পিছত এইটো একে ধৰণেৰে কৰি ল'ব লাগিব। মানে ত্ৰিভুজ OAB ৰ পৰা আমি কি পাম, OB ইকুৱেল টু এইটো স্কুৱেৰ কৰিলো বৰ্গ, OB স্কুৱেৰ ইকুৱেল টু OA স্কুৱেৰ প্লাছ AB স্কুৱেৰ ইকুৱেল টু এইটো 1 আছিলে আৰু এইটো 1 আছিলে সমান 1 যোগ 1 2 হৈ গ'ল। এতেকে OB ইকুৱেল টু √2 আহিলে। তুমি √2 পাই গ'লো। এইটো দেখিলো এডোখৰ √2 আছে, তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে আকৌ এফালে 1 আছে, এইটো 1 একক আমি বনাই লৈছো। তো গতিকে ত্ৰিভুজ ইটোৰ পৰা ইটো মানে OBC ৰ পৰা এটোৰ পৰা আমি কি পাম, তো OB স্কুৱেৰ আৰু BC স্কুৱেৰ দুইটা লগ লাগি আমাৰ OC স্কুৱেৰ হ'ব। এতিয়া এইটো আহিলে OB মানটো হৈ গ'ল √2 এইটো বৰ্গ, BC 1 √2 2 আহিব আৰু 1 আহিব 3। এতেকে OC ইকুৱেল টু হৈ যাব √3। আমি ইয়াতো প্লাছ মাইনাছ ল'ব লাগে, মাইনাছটো নাই লোৱা, আমি প্লাছটো লৈছো প্লাছ। তো গতিকে এইটো হৈ গ'ল OC √3। ইয়াৰ পৰা ইয়ালৈকে √3। আমি এতিয়া ইয়াত এইটো কেন্দ্ৰ লৈ কম্পাছৰ দ্বাৰা আমি ইয়াত কেন্দ্ৰ লৈ এইটো সমানকে জোখ ল'ম এনেকৈ ধুনীয়াকৈ। যদি আমি এটা এনেকৈ চাপ মাৰি দিওঁ, এই চাপটোৱে মন কৰিবা এই চাপটোৱে 2তকৈ কিন্তু সৰু হ'ব, কাৰণ √4 ইকুৱেল টু 2 হয়। আমি √3 হে উলিয়াইছো, √3, গতিকে ই 2তকৈ সৰু হ'ব। এইটো বিন্দুটো এনেকুৱা কৰবাত আহিব সৰু, মানে এইটো এতিয়া চোৱা সংখ্যা ৰেখাত এই বিন্দুটোৱে বুজাইছে কি, তেতিয়াহ'লে √3 সংখ্যা ৰেখাত ইয়াৰ পৰা ইয়ালৈ মানটো হৈ গ'ল √3 আৰু এই বিন্দুটোৱে বুজাইছে √3 অৱস্থান। এইটোৱে হৈ গ'ল √3 অৱস্থান। ধন্যবাদ।